নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মৌচুমী ভাইবছ এণ্ড ব্লগছলৈ আৰু মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা ভিডিঅ' আজিৰ এই ভিডিঅ'টি BTSৰ ওপৰত হয় হয়তো আপোনালোকে থাম্বনেইল দেখি গমেই পাইছে আচলতে কি হৈছিল মই এটা ভিডিঅ' দিছিলোঁ এটা ভ্লগ দিছিলোঁ মই দেওবাৰ বুলি তো সেই ভ্লগটোত মোৰ কেইটামান কমেণ্ট আহিছিল কোৱালি পাঠকে লিখিছিল Please make a BTS related video if you can. I like your every video. Keep going. So thank you so much. So BTS er upor eta video lage boli koisil. Aru logote ako eta comment ahisil Bidisa Das boli. Please make a BTS related video and I like your every video. Nice. Keep going. So and Vitali Fuya likhisil. Please make a BTS related video. Hope you keep my request and I like this video too. Thank you so much. আৰু এনেকৈ এই তিনিটা কমেণ্ট আহিছিল তো আপোনালোকৰ কাৰণে এই ভিডিঅ'টি মই বনালোঁ আচলতে মই BTSৰ ওপৰত এটা ভিডিঅ' বনোৱা কথা আছিলে বাট মই ইমান হ'লেও ভবাই নাছিলোঁ তো যিহেতুকে ৰিকুৱেষ্ট আহিল গতিকেতো বনাব লাগিবই ন তো ব'লক তেন্তে আমাৰ আজিৰ এই ভিডিঅ'টি আমি আৰম্ভ কৰোঁ লেটছ ষ্টাৰ্ট খা ল গাখীৰখিনি খা মন নাই খাব মন নগ'লে হ'ব নেকি তাইক দেখা নাই কি ধুনীয়াকৈ খাইছে তাই আচৰিত দেই দুজনী যমজ ছোৱালী তাৰপিছত আৰু দুয়োজনীৰ মাজত আকাশ পাতাল পাৰ্থক্য হ'ব দিয়া মা আৰু আৰম্ভ কৰিব নালাগে তোৰ পৰীক্ষা কেতিয়াৰ পৰা সোমবাৰৰ পৰা নেকি তাৰমানে তোৰ পৰীক্ষা কেতিয়াৰ পৰা সেইটোও ভালকৈ নাজানো ঐ সোমবাৰৰ পৰা হয়নে পৰীক্ষা তই সেইটো নাজানা নেকি হ'ব পাহৰি গৈছিলোঁ আৰুনো কি তাই পাহৰিহে গৈছে পৰীক্ষাৰ তাৰিখটো কিবা মনত ৰাখিবলগীয়া বস্তু নেকি মা তুমি আৰু আৰম্ভ নকৰিবা তোৰ যে সোমবাৰৰ পৰা পৰীক্ষা কিবা পঢ়িছনে তই পঢ়িছোঁ আৰু লগাখিনি মই জানো তই যে পঢ়াতকৈ বেছি সেই বহীটোৰ পিছফালে কিবা কিবি আঁকি আছ মানে চাওঁ বহীটো দে এইবিলাক কি BTS এই BTS কেইটা তহঁতৰ মুৰ্গীটা খালে মা প্ৰথম কথা BTSৰ কথা বেয়াকৈ নক'বা নহ'লে কি কৰিবি তই নহ'লে তুমি যে বড়ো আণ্টিৰ লগত যে এখন শাৰী আনিছিলা সেইখন কুটি পেলা নিগনি হ'ল হয় নেকি তই শাৰী কাটিবি তোক ঘৰ আছিল মা কি মই তাইৰ গাখীৰখিনি শেষ কৰি দিলোঁ এতিয়া মই বেছিকৈ শক্তি পাম আৰু তাইকে পৰীক্ষাত বেছি নম্বৰ পাম মোৰটো পাবি তই আৰু তই মই BTSৰ কাপটোত কিয় খাইছ চাওক দে মোৰ কাপটো তই কি কৰি আছ BTSৰ গান শুনি অংক কৰি আছিলোঁ গান শুনি অংক তুমি জানা মা এনেকৈ গান শুনি অংক কৰিলে কিমান মজা লাগে তোৰ মজা আমি তহঁতৰ বয়সত চাকিৰ পোহৰত লিখিছিলোঁ সেইটোনো কি ডাঙৰ কথা তোমালোকৰ দিনত যে লাইট নাছিল সেইকাৰণে চাকিৰ পোহৰত পঢ়িছিলা হ'ব বেছি ক'ব নালাগে তই পঢ়ি থাক মা কি কি হ'ল মোৰ গাটো বৰ বেয়া লাগিছে কিয় নাজানো মোৰটো বৰ বিষাইছে তই অকণমান শুই দেচোন কম্বলখন উৰি ল মা পৰীক্ষাও দেখোন আহি আছে মোৰ একো পঢ়াই হোৱা নাই মোক কিতাপখন আনি দিয়া
অলপমান পঢ়িব লাগিব মই শুই থাকিলে নহ'ব নহয় হে তোৰ দেখোন গা পৰি এতিয়া কেনেকৈ পঢ়িবি আৰু তোৰতো চব মোটামুটি মুখস্থ হৈয়ে আছে ন মোৰ একো মুখস্থ হোৱা নাই তেতিয়াহ'লে ইমান দিন কি কৰি আছিলি মুখস্থ হোৱা নাই শুই থাক আৰে তই এনেকৈ মন মাৰি কিয় বহি আছ আজি আমাৰ ৰিজাল্ট দিব তাতে কি হ'ল মোৰ বৰ ভয় লাগি আছে মা তোৰ আকৌ কিয় ভয় লাগে আৰু এনেও আগে পিছতে তই কেতিয়াও ৰিজাল্টৰ কাৰণে ভয় নকৰ বৰঞ্চ তই তোৰ ৰিজাল্টৰ আশাত বহুত বেছি উৎফুল্লিতহে হৈ থাক কিন্তু এইবাৰ তোৰ কি হৈছে মোৰ পৰীক্ষা বেয়া হৈছে হে না চা ৰিজাল্ট আহি গ'ল আৰু এইবাৰ মই তাতকৈ বেছি নম্বৰ পাইছোঁ কাৰণ মোৰ পাৰ্চেণ্টেজটো বেছি হৈছে চা এই আছা মই এইবাৰ পাইছোঁ 92% আৰু তাই কিমান পাইছে জানা মই কওঁ ৰ'বা তাই পাইছে 85% দেখিছা মই তাতকৈ বেছি পাইছোঁ আৰু এই পৰাক কিয় তই 2 গিলাচ গাখীৰ খাইছিলি ন মই যে গাখীৰে নাখালোঁ তই ইমান পঢ়িছিলি তাৰপিছতো ইমানকৈ কম নম্বৰ শুন মই কওঁ ইমানকৈ কম নম্বৰ তই ইমান বেছি পঢ়িছিলি ন তাৰ কাৰণে তোৰ একেবাৰে টেনশ্যন ইমান টেনশ্যন পৰীক্ষা বা কি হ'ব ইমান টেনশ্যন লোৱাৰ কাৰণে তোৰ জ্বৰ হ'ল আৰু তাৰ কাৰণে তই ভালকৈ পৰীক্ষা দিব নোৱাৰিলি সেইকাৰণে কৈছোঁ পঢ়াৰ সময়ত মোৰ নিচিনা হ'ব লাগে BTS চাম ক্ৰিকেটো চাম জাংকুককো ভাবিম সকলোকে ভাবিম আৰু পঢ়াটো ঠিকে ৰাখিম অলপ পঢ় মনোযোগেৰে পঢ় বেছি অভাৰ চিৰিয়াছ হ'লে ন এনেকুৱাই হয় এতিয়া লোৱা তোৰ মাৰ্কশ্বিট ভিডিঅ'টি একেবাৰে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আগলৈ এনেকৈ ভিডিঅ' ৰিজাম চাই থাকিব এণ্ড ভিডিঅ'টি কেনেকুৱা পালে প্লিজ কমেণ্টত লিখি দিব আৰু যদি ভাল পালে তেন্তে লাইক শ্বেয়াৰ কৰিব এণ্ড আৰ্মিসকলে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব তো মই থেংক ইউ ক'ব বিচাৰিম থেংক ইউ বিতালী বা কুঁৱলী বা এণ্ড বিদিশা বা এণ্ড স্পেচিয়েল থেংক ইউ মোৰ বা ৰাতিলৈ কাজিয়া লাগিব দিয়কচোন হ'লেও যিকি নহওক বাৰু তো আজিলৈ ইমানেই তো কুকি চুকিৰ লগত একেলগে আজিলৈ বাই 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 বাই